গেল। ঠিক আছে। হুম। অবাকেই ভালো সঁচাকৈ ভাল পাওঁ সাংঘাতিক বিলাকৰ কাৰণে মনত নাই ৰাজত্বৰ দেখোন চিন্তাই মস্তিষ্ক শান্ত মন সদায় শান্তি আৰু সেইবাবে শান্তিক আমি দেখিবনি পাব মংগলত আশ্ৰম নাপাতি বনতেই পাতে পথা তেন্তে আপুনিও যখন বিনাশ কৰি লাভ কি হয় একো লাভ নাই তেন্তে কুৰুক্ষেত্ৰৰ সামৰণি ইয়াতেই পদ কুৰুক্ষেত্ৰ ৰঙৰ সামৰণি কুৰুক্ষেত্ৰ ৰঙৰ সামৰণি কৌৰৱ আৰু পাণ্ডৱে পেলাব নোৱাৰে কিয় সখা বোধ কৰোঁ ধৰ্ম ইয়াত ধৰ্মৰ কথা কি আছে তোৰ ইয়াত হত্যা রাম এটা বংশনা বিৰাট ধ্বংস এটা বিরাট ধ্বংসৰে ইয়াত প্ৰয়োজন হৈছে ধৰ্মৰ মৰ্যাদা ৰক্ষা কৰিব পিতামহক হত্যা কৰা গুৰুক হত্যা কৰা দুৰ্বল নিৰীহ প্ৰাণীক হত্যা কৰা ই কি ধৰ্ম যদি বাধ্য প্রতিশ্রী রাজপথ হতে বিবস্ত করা বালক ভক্ত রথিয়ে নিখঙ্কভাবে হত্যা করা মাধৱ এয়া কি ধর্ম ফাল্গুনী হে মাধৱ উত্তেজিত নকৰিবা উত্তেজনা নহয় অৰ্জুন ছিল লক্ষ্য পথ মোৰ সত্য বিনাশন শান্ত পাৰা শান্ত আঙুলি কৰিছো হাত পিতামহ ভীষ্মৰ তেজেৰে আঙুলি কৰিছো হাত শিক্ষাদাতা দীক্ষাদাতা গুৰুৰ তেজেৰে আৰু কিয় ভাবিবলৈ দিয়া অৰ্জুন ভাবিছো দাদা ভাবিছো একতা ভাতৃৰ মাজত আছে কিবা এই ভাতৃৰ ঘূৰিত লালসিংহাসন আত্মীয়ৰ শ্মশানত সাম্ৰাজ্য স্থাপন কৰি কিয় তুমি মৰুদনক কিয় হেমমি সকাল পৰকাল বংশ শেষ কৰি দাদা বিকুল অখাই কোৱা কথা কিন্তু বৰ মিছা নহয় দাদা কাৰণ ভাই ককাইকৈ ৰাজ্যধন ৰাজপাট এতিয়াও ডাঙৰ হ'ব নোৱাৰে এতিয়াও নহয় কিন্তু দাদা সেই ভাই ককাইয়ে যদি অচিনাকি কত পুত্ৰ কৰ্ণক অযাচিত অংগ দেই দান কৰিব পাৰে পঞ্চপাণ্ডৱৰ নামত কিন্তু মাত্ৰ 5খন গাঁও উন্মাদ নকৰিবা কৃষ্ণ নাই দাদা উন্মাদ কৰা নাই দাদা কিন্তু এতিয়াও প্ৰতিজ্ঞা বাকী ক্ষেত্ৰৰ প্ৰতিজ্ঞা দুৰ্জয় গদাধৰী বিকুধৰৰ প্ৰতিজ্ঞা এতিয়াও বাকী জ্ঞানবিদ্যাই অৰ্জুনৰ প্ৰতিজ্ঞা এতিয়াও বাকী সখা গুৰু সভাত উৰু দেখুওৱা দুৰ্যোধন আজিও অক্ষত দে সখা পাঞ্চালী আজিও মুক্তকে দুখাখন আৰু সেই দাম্ভিক কৰ্ণ দুখাখন আৰু দাম্ভিক কৰ্ণ এতিয়াও জীৱিত সখা দাদা দুখাখন আৰু দাম্ভিক কৰ্ণ এতিয়াও জীৱিত সখা 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 অৰ্জুন যুক্তি তৰ্ক ধৰ্ম যাওক ৰখা গলে প্ৰতিজ্ঞা পালন